কি বললি? কিডনি বিক্রি করিকে রাশিয়ান মারে যাবি? বোকা চোদা, খাড়া भी না হবে ভালো সে, আর পানি নিকলিবার তো বহুত দূর কে বাত লাগে। যদি তুই আমার একটা স্ক্রিন ভিডিও দেখবি না, তোই পয়সা কামাইকে তুই রাশিয়ান মারে পারবি। ঘরে চাল আসলে রাশন কাটছে, আর লাউড়া আমার ভিডিও में আসিए जो भी क्राउ 11 में गेम खेलला ना এরকম মোটা পয়সা কামাইলা। আর তোরা কে যদি আমার কামাই গায় না তো আজ আমার ইনস্টাগ্রাম কে বায়ো में লিংক। আৰু এইখিনিতে মই প্ৰেমজিৎ ভদ্ৰাক মই অপেন চেলেঞ্জ কৰিব খুজিছোঁ। মোৰ এইটো ভিডিঅ'ত মই আদিবাসী ছাত্ৰ নেতাসকলক টাৰ্গেট কৰি কথাটো কৈছোঁ। আৰু মই গম পাওঁ যে আপোনালোকে মোৰ দুটামান ভুলৰ কাৰণে আপোনালোকে মোক 10টা মাত মাতিব পাৰে, কিন্তু আপোনালোকে নিজৰ ভাষা জাতিক লৈ কাম কৰি আছে। অথচ কিছুমান এনেকুৱা ব্যক্তিয়ে যিয়ে আমাৰ আদিবাসী জাতিটোকেই ধ্বংসৰ দিশত লৈ গৈ আছে, কৈছে যে খোলা আমত জুহা খেল ইমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছে। সেইসকলক আপোনালোকে উচিত শিক্ষা নিদিয়ে কিয়? নে আপোনালোকে কেৱল আমাৰ জাতিটোক লৈ নিজৰ পকেটবিলাক গৰম কৰাৰ কথা কৈ আছে? মই জানো এইটো কথাৰ কাৰণে আপোনালোকে অৱশ্যে 10টা মোক কমেণ্ট কৰি মোক লগ কৰি উচিত শিক্ষা দিবলৈ আপোনালোকে চেষ্টা কৰিব, কিন্তু তেনেকুৱা ব্যক্তিসকলক আপোনালোকে কেতিয়াও উচিত শিক্ষা নিদিয়ে, কেতিয়াও এৰেষ্ট নকৰে, কেতিয়াও বাধা নিদিয়ে। কাৰণ আজি ৰাজ্যত কিমান স্কেম চলি আছে। আজি চুমি বৰুৱাক আৰম্ভ কৰি কিমান স্কেম হৈ গৈছে, কোটি কোটি কৰোৰ টকা লুটি লৈ গৈ আছে। তাতে আমাৰবিলাক হৈ গ'ল, জানে আপোনালোকে যে আমাৰ মানুহবিলাক যিবিলাক আদিবাসী টিজিএল মানুহ আছে, সেইবিলাক কিমান কষ্ট কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে, কিমান কষ্ট কৰি দিনটো হাজিৰা কৰি ঘৰখন পোহপাল কৰি আছে। আৰু সেই কিছুমান আদিবাসীয়ে আদিবাসীক ঠগি আছে। কৈছে যে ক্ৰম 11 খেল, কি এই গেমবিলাক খেলক, পইচা ইনভেষ্ট কৰক। আৰু ইমান অশ্লীল শব্দ ব্যৱহাৰ কৰিছে মানে ক'ব নালাগে। সেইবিলাকৰ প্ৰভাৱ কি নপৰে? আৰু এতিয়া মই দুটামান কথা ক'লে মানে আপোনালোকৰ গা জ্বলি উঠিব। তো এইবোৰ কিয় হ'ব লাগিছে, মোৰ ইয়াৰ উত্তৰটো লাগে। আৰু উচিত ব্যৱস্থা ল'বই লাগে, নহ'লে আপোনালোকেতো থাকি লাভেই নাই। একো লাভ আছে জানো কিবা? এই ছাত্ৰ নেতাসকল যে আছে, আদিবাসীৰ যিবিলাক দল আছে, সেইবিলাক দলৰ লক্ষ্য উদ্দেশ্য কি যে আমাৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক দূৰ কৰাৰ। আৰু আপোনালোকে দূৰ কৰাৰ কামত লাগি আছে। আৰু একচামে কি কৰিছে যে এই জুহা খেলি পেলাই প্ৰমোট কৰি আছে, হাজাৰ হাজাৰ ছাবস্ক্ৰাইবাৰ লৈ বহি আছে, ফলোৱাৰ লৈ বহি আছে, আৰু কৈছে জুহা খেল। কিন্তু আপোনালোকে চাইও নিমাত হৈ আছে। ইয়াৰ কাৰণটো মই বুজি নাপাওঁ। নে কমিশ্যন দিছে আপোনালোকক, নে কমিশ্যন খাইছে আপোনালোকে সেই ব্যক্তিজনৰ পৰা যে ইমান টকা দেখাইছে, ইমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰিছে? মই যিহেতু প্ৰথমত লগাই দিলোঁ, সেইসকলক কিয় আপোনালোকে বাধা নিদিয়ে, কিয় উচিত শিক্ষা নিদিয়ে? ইয়াৰ প্ৰভাৱ পৰা নাই নেকি আমাৰ ওপৰত? অৱশ্যে প্ৰভাৱ পৰিছে। যদি মোৰ নাম তপন গোৱালা ব্লগ, তেতিয়াহ'লে মই কওঁ, যদি ইয়াত 1300 ছাবস্ক্ৰাইবাৰ আছে, তেতিয়াহ'লে কম ভিতৰত 800জন মানুহ আমাৰ আদিবাসী পিপুল হয়, টিজিএল পিপুল হয়, কোনোবা চাহ জনগোষ্ঠী হয়। অৱশ্যে হয়, সকলোৱে মোৰ নামটো পঢ়ি ছাবস্ক্ৰাইব কৰিছে, দেখিছে যে কিছুমানে ভাবিছে যে আমাৰ নিজৰ ল'ৰা হয়, ছাবস্ক্ৰাইব কৰি থওঁ, সহায় কৰোঁ। ঠিক তেনেকুৱা। আৰু এই যি যে মনীষ কিবা অফিচিয়েল, এই অফিচিয়েলৰ মানুহখিনিয়েতো আমাৰ টিজিএলৰ মানুহখিনি জইন হৈ আছে, আমাৰখিনিয়ে তাক ছাপোৰ্ট কৰি আছে। মই নকওঁ, বেলেগ সম্প্ৰদায়ৰ লোক আছে, কম বেছি কিবা এটা আছে, কিন্তু অধিকাংশতো আমাৰ ওপৰত আছে। তো যদি অধিকাংশই আমাৰ ওপৰত আছে, তেতিয়াহ'লে এই জুহা খেল যে কৈ আছে ভিডিঅ' অপেন কৰি লৈ, প্ৰভাৱটো কাৰ ওপৰত পৰিছে? অৱশ্যে মোৰ ওপৰত পৰিছে, আপোনাৰ ওপৰত পৰিছে, মোৰ ল'ৰা ছোৱালীৰ ওপৰত পৰিছে। সকলোৱে মোবাইল ব্যৱহাৰ কৰিছেই যেতিয়া, তেনেহ'লে এইবিলাক কিয় হ'ব লাগে মই বুজি নাপাওঁ। আৰু মই এটা কথাতকৈ বেছি বুজি নাপাওঁ যে আপোনালোকে চকু থাকিও অন্ধ কিয়, কাণ থাকিও ক'লা কিয়? মই এইটো কথা বুজি নাপাওঁ। আৰু এইখিনিতে মই প্ৰেমজিৎ ভদ্ৰাক মই অপেন চেলেঞ্জ কৰিব খুজিছোঁ। যিহেতু জানে আপোনালোকে, আজি 3-4 বছৰ আগত এই মটু চালু কিবা অফিচিয়েল কমেডি ক্ৰিয়েটৰ হয় এইকেইজন, আজিও চলাই আছে, ভালকৈ চেনেলটো চলি গৈ আছে। সেইসকলে সাধাৰণ কিবা অলপ বেয়া শব্দ এটা কোৱাৰ কাৰণে সিহঁতক কাণত ধৰাৰ দৰে ধৰাইছিল। আজি প্ৰেমজিৎ ভদ্ৰা কি শুই আছে নেকি? নাকত তেল দি লৈ, নাকত তেল দি শুই আছে, মানে কমিশ্যন খাই আছে। প্ৰেমজিৎ ভদ্ৰা কমিশ্যন খাই আছে, সেইবাবে নিমাত হৈ আছে। যদি ইমান পাৱাৰফুল যদি প্ৰেমজিৎ ভদ্ৰা হয়, তেতিয়াহ'লে এতিয়া আজিতো কিমান ইনষ্টাগ্ৰামত, ফেচবুকত কিমান বেয়া বেয়া অশ্লীল শব্দ ব্যৱহাৰ কৰি ভিডিঅ' বনাই আছে, তেতিয়াহ'লে প্ৰেমজিৎ ভদ্ৰা কি কৰিছে? এতিয়া মুভিজ বনাই আছে, চিনেমা কৰি আছে ক'ৰবাত। গতিকে তেনেকুৱা হ'ব নালাগে। যদি কাৰোবাক পপুলাৰ হ'বলৈ কাৰণে 10টা কথা কৈ আৰু অকল একটা টাইমত কাৰণ চলিব, যদি কথা কৈছে অল টাইম চলাব লাগিব, কথা কণ্টিনিউ ৰাখিব লাগিব। কাৰোবাক পাই গ'ল, চল ধৰি কাণত ধৰাই দিলে মানে হিৰ' আপুনি হৈ নাযাব। আজি কিমান ভুল হৈছে সেইবিলাকো স্বীকাৰ কৰক। আপুনি ভালেই কৈছে যি কৰিছে, আগত যিবিলাক কাণত ধৰাইছে, কি কৰিছে, কাৰণ প্ৰভাৱ পৰিছিলে বুলি আপুনি ভাবিছিলে, গতিকে সেইটো বন্ধ কৰাই দিলে। এতিয়া যে হাজাৰজনে বকি আছে খোলা আমত, আৰু কৈছে যে জুহা খেল, বেয়া শব্দ ব্যৱহাৰ কৰি, তো এইসকলক আপোনালোকে কিয় বা আপুনি কিয় তেনেকুৱা উচিত শিক্ষা দিবলৈ ওলাই নাহে?
কাৰণ নাহে আপুনি কমিশ্যন খাই থৈছে মই দস্তমত কৈছোঁ কমিশ্যন খাইছে লগতে অলপ আগত যে কিবা ক'লোঁ টকা গৰম কৰা পকেট গৰম কৰা কথা ক'লোঁ আচলতে মই আপোনালোকক উদ্দেশ্য হ'ল যে আপোনালোকক মই উত্তেজিত কৰিব খুজিছোঁ যে এইবিলাক স্কেম বন্ধ হওক আমাৰ মাজৰ পৰা বন্ধ হওক ঠিক আছে ইয়াৰ কাৰণে অলপ উত্তেজিত অলপ চেণ্টিমেণ্ট জগাবলৈ মই কথাখিনি কৈছোঁ বাকীটো ভাল বেয়া আপোনালোকেও চিন্তা কৰিব আৰু মই যিহেতু দেখা লগতে মই মোৰ ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰাম লিংক দি দিম তাত গৈ পিনে আপোনালোকে চাব সেইজন ব্যক্তিয়ে ভুল কৰিছে নে ভাল কৰিছে লগতে মই কোৱা কথাখিনি কিমান সঁচা যদি এগ্ৰী হয় সকলোৱে লাইক এটা কৰিব লগতে শ্বেয়াৰ কৰক কাৰণ একটা শ্বেয়াৰ কৰিবলৈ কোনো টকা পইচাৰ প্ৰয়োজন নাই আৰু তেনেকুৱা ব্যক্তিসকলক কোনে কৰিব লাগিব তাক কোনে উচিত শাস্তি দিব লাগিব আমিয়ে দিব লাগিব গতিকে আমি পাৰিম যেতিয়ালৈকে আমি এক হৈ থাকিম আৰু এয়াই হ'ল আজিৰ ভিডিঅ'টো আৰু মই ভাবোঁ এইটো ভিডিঅ'ৰ দ্বাৰা প্ৰভাৱ পৰিব তেনেকুৱা লোক ব্যক্তিৰ ওপৰত প্ৰভাৱ পৰিব লগতে আমাৰ আদিবাসী যিকি নহওক আমাৰ অসমখনক ৰক্ষা হ'ব কাৰণ স্কেমাৰক ছাপোৰ্ট কৰি আছে সেইকেইজন ব্যক্তিক যদি আমি হাতত লৈ আহিব পাৰোঁ তেতিয়াহ'লে ই সম্পূৰ্ণৰূপে বন্ধ হৈ যাব আৰু আমাৰ দিনবিলাক সেই আগৰ দিনৰ দৰেই আগবাঢ়ি গৈ থাকিব তেনেহ'লে নতুন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় দিলোঁ জয় আই অসম যদি ভুল কৈ পালোঁ ক্ষমা কৰি দিব